মই জ্যোতিষ্ণা মোৰ চেনেল জেক্স ৱৰ্ল্ডত আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম। সকলোৱে গম পাইছে কি ভোগালী বিহু আহি পালেহি আৰু ভাবিছোঁ কি দেখাওঁ আপোনালোকক আমাৰ ঘৰত পিঠা চিঠা বনাইছে কিবা কিবি, কিন্তু ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব শেষলৈকে। দেন লেটছ গেট ষ্টাৰ্টেড। আজিৰ ষ্টাৰ্টিং নাৰিকল লাৰুৰ পৰাই কৰিছোঁ। এইফালে কেৰাহী বহাই দিলে মায়ে। ধুনীয়া হৈছে ন কালাৰটো মা? Happy birthday. তোৰ বাৰ্থডে নেকি? মান ডাঙৰ কেক দেখিছ? নাইফ দি কাটিবই নোৱাৰে এইটো কেক। এয়া হয় বৰা চাউল, ৰাতিয়ে তিয়াই থৈ দিছিলোঁ ঢেঁকীত খুন্দিবলৈ, আৰু এইখিনি উলিয়াই পেলাই এতিয়া চালি ল'ম। আৰু এইটো হয় ক'লা বৰা চাউল, আপোনালোকে চাগে সকলোৱে জানেই। কালাৰটো চকলেটৰ নিচিনা হয়, অলপ টেষ্টি হয় কিন্তু বহুত খাবলৈ, আপোনালোকে খাব পাৰে। এইটোক চন্দনপুৰি বুলি কোৱা হয়, বেলেগে চাগে বেলেগ নামেৰেও ক'ব পাৰে, কিন্তু আমি চন্দনপুৰি বুলিয়েই কওঁ। এয়া পিঠাগুড়ি ঢেঁকীত খুন্দিছিলোঁ যে সেয়া, আৰু এতিয়া বনাব নাৰিকল পিঠা। বহুত ভাল পাওঁ, আপোনালোকে কমেণ্ট কৰি জনাবচোন কোনে কোনে ভাল পায় খাই। এতিয়া বনাইছে তেল পিঠা। ইয়াক বৰপিঠা বুলিও কোৱা হয়, বহুত লোকে বৰপিঠা বুলিও কয়, তেল পিঠা বুলিও কয়। এয়া ভাজি আছে সান্দহগুড়ি, ভাজি ভাজি ঢেঁকীত দি থাকিব লাগে। মই ব্লগটো ষ্টাৰ্ট কৰিছোঁৱেই, কাৰণ যোৱাকালি পিঠা চিঠা বনাই হ'ল, এণ্ড আজি হয় উৰুকা। উৰুকাত জানেই আপোনালোক সকলোৱে কি ৰাতি কিমান ভাল লাগে খানা খোৱা হয় চবেই মিলি। ভাবিলোঁ কি দেখাওঁ, আমি আয়োজন কৰিছোঁ মানে আমি কেইটামান ফেমিলিৰ মাজতে আৰু ফেমিলি কেইঘৰ মানে খাম আৰু একেলগতে। এইফালে আপোনালোকে ভাবিছে পিছফালে কি কৰি আছে, ক'ত লুকাই আছা? এইফালে দেখুওৱা মুখখন। মই তাই কাপোৰ জাপি আছে, মই তাই কৈছোঁ কি কাপোৰকেইটা জাপা, কাৰণ মোৰ কাম আছে বহুত, মায়ে কেবি কৰিব দিছে, সেইটো কাৰণে। দেন ব'লক মই আপোনালোকক দেখাওঁ। মায়ে মানে বাহিৰত মাছ লৈ আছে, মই দেখাওঁ। নানি তুমি কাপোৰখিনি জাপা দেই। ব'লক মাছ লৈ আছে, দেখাওঁ আপোনালোকক। কি মাছ লৈছা? চিতল লৈছোঁ, ভকুৱা লৈছোঁ। দুটাই লৈছা? দুটাই লৈছোঁ, আকৌ আনিব দিছোঁ সেই ফিচাৰীৰ পৰা। অঁ। সন্ধিয়া হ'ল আৰু মাহঁতে বাহিৰত পিঁয়াজ নহৰু যি যি লাগে এইবোৰ চব কৰি আছে, মানে ৰেডি কৰি আছে আৰু বনাব লাগিব জলদিকৈ, কাৰণ টাইম লাগে বনাওঁতে। ময়ো কৰি দিছোঁ হেল্প, মাজে সময় ব্লগটো কৰি আছোঁ, কিন্তু ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। দেন ব'লক দেখাওঁ কি কি কৰি আছে। বনাই দিবি, খাবতো ভাল লাগিব, কিন্তু চব বস্তু চবৰ লগত পেটত ভাল লাগিব। মজা লাগিছে কালি।
ৰাতি বনাইছোঁ অঁ ৰাতি কেনে ঘৰ চাফা কৰি আছে মই বাদ নাই ৰাতি ঘৰ চাফা কি কৰি আছে মৃণাল দাদাইবোৰ? তিনিটা জুই লগাই আছে আৰু আমাৰ এইফালে নানি জ্যোতিকাই ধুনীয়াকৈ পিঁয়াজ কবি আলু কাটি আছে মোক মানে মিক্সিত মছলাখিনি পিচিব দিছে আৰু বেছিকৈ পিচি লওঁ সেইবোৰ পটাত পিছা পচিবল নহয় সেইটো কাৰণে মিক্সিতে পিছোঁ বুলি ভাবিলোঁ মিক্সিটো ক'ত আছে নানি এতিয়া মই এইখিনি কৰি লওঁ ভাবিছোঁ মিক্সিত পিচি লওঁ এইফালে খাচী মাংসত নিমখ হালধি মছলা দি পেলাই ধুনীয়াকৈ সানি দিছে আৰু থৈ দিব অলপ টাইমৰ কাৰণে আৰু এইফালে বনাই আছে কবি ভাজি আৰু তাত লগত মাছৰ মাথা এইফালে মাংস উইথ লাই শাক ৱাও এইফালে টেঙা জোল ঔটেঙা খাই কোনে কোনে ভাল পায় কমেণ্ট কৰি নিশ্চয় জনাব মাছৰ সৈতে ঔটেঙা খাবলৈ মজাই বেলেগ আৰু এইফালে পুৰি আছে মাংস পুৰাটো বহুত ভাল পাওঁ মই আৰু এয়া কি হ'ব পাৰে গেছ কৰকচোন এয়া হয় খাচী মাংস কালাৰটো দেখি পেলাই মুখত পানী আহি গৈছে ৱাও কিমান ধুনীয়াকৈ উতলি আছে খাচী মাংস বহুতৰে ফেভৰেট চাগে কমেণ্ট কৰি নিশ্চয় জনাব এতিয়া আহিছোঁ আমি এনেই ওলাই আহিছিলোঁ অলপ ভেলাঘৰ চাবলৈ আমাৰ ঘৰৰ ওচৰতে বনাইছে যিহেতু চাবতো লাগিবই হয়নে নহয় এতিয়া ভাত চাত ৰেডি হৈ গ'ল আৰু এতিয়া খাই লওঁ খাই পেলাই আপোনালোকক কালি ৰাতিপুৱা লগ পাম আকৌ আশা কৰোঁ আপোনালোক সকলোৱে মোৰ ভোগালী বিহু ব্লগটো চাই ভাল পালে যদি ভাল লাগিলে দেন লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কিনাৰত থকা বেল আইকনটো প্ৰেছ কৰি দিব তে মই যদি নতুন ভিডিঅ' দিওঁ আপোনালোকে ন'টিফিকেশ্যনছ পায়